আজি মই এগ মালাই মছলা বনাইছো। ঘৰত যদি হঠাতে আলহী আহে সহজতে বনাব পাৰে, যিহেতু একদম কম সামগ্ৰীত বনোৱা হৈছে। এইকেইটা সামগ্ৰী সাধাৰণতে সকলোৰে ঘৰত পোৱা যায়। আহক এতিয়া চাওঁ কেনেকৈ বনালো। 3টা পিঁয়াজ, 4টা জলকীয়া এটা ব্লেন্ডাৰত লৈ এটা ধুনীয়া পেষ্ট বনাই লম। আদা নহৰু এইখিনি খুন্দি লম। কেৰাহী গৰম কৰি 3 চামুচৰ জোখত ৰিফাইন দিছো। গৰম হোৱাত পিঁয়াজ আৰু জলকীয়াৰ পেষ্টখিনি যোগ কৰিছো আৰু ৰং সলনি নোহোৱালৈকে ভাজিম। এতিয়া আদা নহৰু খুন্দা যোগ কৰিছো, লৰাই দিছো। এতিয়া এইখিনি খুব ভালদৰে ভাজিব লাগিব। কেঁচা গোন্ধ একেবাৰে নোহোৱা কৰিব লাগিব। এইটো ষ্টেজ খুব ইম্পৰ্টেণ্ট হয়, যদি ভালদৰে নাভাজে খাবলৈ ভাল নহ'ব। কেঁচা গোন্ধ গৈছে নাই মাজে মাজে হেতাখন গুন্ধি যাব। আৰু তেলবোৰ যেতিয়া ভালদৰে বেলেগ হৈ যাব গেছটো অফ কৰি দিব। অকণমান ঠাণ্ডা হ'ব দিব আৰু গাখীৰ যোগ কৰিব। মই সৰু আমুল তাজা লৈছো, 200 ml হয়। যদি গেছ অন হৈ থাকোতে গাখীৰ দিয়ে গাখীৰ হয়তো ফাটি যাব, সেইবাবে অফ কৰি দিব। এতিয়া আকৌ ষ্টোভ অন কৰি লো ফ্লেমত থব। জিৰা গুড়ি, গৰম মছলা গুড়ি, জালুকৰ গুড়ি, ধনিয়া গুড়ি আৰু নিমখ দিছো। ভালদৰে লৰাই দিছো। ঢাকনিখন লগাই 2 মিনিটমান উতলিব দিম। ঢাকনি খুলি আকৌ লৰাই দিছো। উতলি আহিলত বইল কৰি থোৱা কণীখিনি যোগ কৰিব আৰু কুহুমটো তলৰ ফালে কৰি দিব। আৰু ঢাকনি মাৰি প্ৰায় 4-5 মিনিটমান মিডিয়াম ফ্লেমত উতলিব দিব। এতিয়া তেলবোৰ ওপৰলৈ উঠি আহিছে আৰু এইখিনি অলমোষ্ট বনাই হৈয়ে গৈছে। আৰু অকণমান খোলাকৈ ৰাখি গেছ অফ কৰি দিম আৰু ঢাকনি মাৰি 5 মিনিটৰ বাবে থৈ দিম। এতিয়া সাৰ্ভ কৰিম। এগ মালাই মছলা ৰুটি বা পুৰি লগত খাবলৈ খুব সোৱাদ হয়। ভাতৰ লগতো খাব পাৰে। যদি ভিডিঅ'টো ভাল পালে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব।